নমস্কাৰ বন্ধুসকল, আমাৰ চেনেলৰ এটা অন্য ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, থাম্বনেইলখন দেখি সকলোৱে চাগে গমেই পাইছে আজিৰ এইটো ভিডিঅ' কাৰ ওপৰত হ'ব। হয় বন্ধুসকল, আজিৰ এইটো ভিডিঅ' বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউ অৰ্থাৎ ৰিমঝিম শৰ্মাৰ ওপৰত হ'ব। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউ অৰ্থাৎ ৰিমঝিম শৰ্মাই আজিৰ পৰা 9 বছৰ আগতেই অসমৰ এখন জনপ্ৰিয় VCD ছবিত অভিনয় কৰিছিলে। পিছে কোনখন VCD ছবিত অভিনয় কৰিছিলে, সেই VCD ছবিখনৰ নাম কি, সকলোখিনি কথা আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউ অৰ্থাৎ ৰিমঝিম শৰ্মাই আজিৰ পৰা 9 বছৰ আগতেই অসমৰ এখন জনপ্ৰিয় VCD ছবিত অভিনয় কৰিছিলে আৰু সেই VCD ছবিখনৰ নাম আছিল জানমণি 2012ৰ VCD ছবিখন। বন্ধুসকল, সেই VCD ছবিখন চাগে আপুনিও চাইছে, হয়তো আপোনাৰো সেইখন ছবি বহুতেই বেছি প্ৰিয়। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউগৰাকীয়ে সেই VCD ছবিখনত সংগীতা নামেৰে এটা চৰিত্ৰত অভিনয় কৰিছিলে। বন্ধুসকল, বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউগৰাকী অৰ্থাৎ ৰিমঝিম শৰ্মা এগৰাকী নতুন অভিনেত্ৰী নহয়। আজিৰ পৰা বহু বছৰ আগৰ পৰাই তেওঁ অভিনয় জগতৰ লগত জড়িত হৈ আছে। পিছে আপুনি বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউগৰাকী এইকেইটা ইনফৰমেশ্যন পাইছিলেই নে নাই, আমাক নিশ্চয় কমেণ্ট কৰি জনাব। বাৰু বন্ধুসকল, এতিয়ালৈ এইটো ইনফৰমেশ্যন আছিল। যদি আপুনি বেহাৰবাৰী আউটপোষ্টৰ উকিল বাইদেউগৰাকীৰ অভিনয় চাই ভাল পায়, এইটো ভিডিঅ'তে এটা লাইক কৰি দিয়ক আৰু আগলৈ যদি এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'সমূহ চাই থাকিব বিচাৰে, আমাৰ চেনেলক ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক ধন্যবাদ।